আজি খুব ফূৰ্তিৰ এটা দিন আৰু এটা ভাল সময়। পাঁচনেই চেৰপাং ব্লক কমিটি UPPL দলৰ নতুন এটা কাৰ্যালয় আমি আজি এটা ল'বলৈ সক্ষম হৈছোঁ। অনাগত দিনত UPPL দলটো পাঁচনেই চেৰপাঙত শক্তিশালী কৰিবৰ কাৰণে এটা কাৰ্যালয়ৰ প্ৰয়োজন আছিল। এই কাৰ্যালয় আমি আজি পাবলৈ সক্ষম হ'ল আৰু আহি থকা দিনত এই কাৰ্যালয়ৰ পৰা পাঁচনেই চেৰপাং সমষ্টিত থকা সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে এই কাৰ্যালয় আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। গতিকে মই নিজেই এই অঞ্চলৰ বা এই পাঁচনেই চেৰপাং সমষ্টিৰ ওচৰত দুটা সমষ্টিৰে এজন MCLA যিহেতু এই সমষ্টিৰ পাঁচনেই চেৰপাং সমষ্টিৰ সকলো সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই যত্ন কৰিছোঁ। আহি থকা দিনত UPPL দল পাঁচনেই চেৰপাঙত শক্তিশালী হ'ব আৰু শক্তিশালী হ'বৰ কাৰণে আজি এটা পদক্ষেপ বুলি মই ক'ব বিচাৰিছোঁ। তাৰ লগতে আজি এই অঞ্চলৰ বা পাঁচনেই চেৰপাং সমষ্টিত প্ৰতিটো ক্লাববিলাকক আমি ক্ৰিকেটৰ কিটছ ক্ৰিকেটৰ সামগ্ৰী আমি বিতৰণ কৰিছোঁ। কিছুমান ক্লাববিলাকক আমি আজি কেৰাম বৰ্ডৰ বিতৰণ কৰা হৈছে। কিছুমান ক্লাব এনেকুৱা ক্লাব আছে ভলীবল খেলে, এই ক্লাবসকলক আমি ভলীবল দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু কিছুমান এনেকুৱা ক্লাব আছে যে চেছ খেলে, এনেকুৱা ক্লাববিলাককো আমি চেছ বিতৰণ কৰাৰ ব্যৱস্থা কৰি দিছোঁ। গতিকে আশা কৰিছোঁ যে এই অঞ্চলৰ খেলৰ এটা পৰিৱেশ আমি পাবলৈ সক্ষম হ'ম আৰু অকল এই পাঁচনেই চেৰপাং নহয়, আমি বিটিআৰ অঞ্চলৰ বা বিটিআৰ অঞ্চলটো আমি নৰ্থ ইষ্টতে এটা স্পৰ্টছৰ হাব বনাবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ, আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে মই আজি আপোনালোকৰ এই মাধ্যমৰ দ্বাৰা মই চেনেলৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ, আমি 20 তাৰিখৰ পৰা বিটিআৰ স্পৰ্টছ মিট 3 দিনৰ কাৰণে কোকৰাঝাৰ চাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। গতিকে আশা কৰিছোঁ এই বিটিআৰ স্পৰ্টছ মিটৰ দ্বাৰা বিটিআৰ স্পৰ্টছ মিটৰ দ্বাৰা বিটিআৰ অঞ্চলত বহুত স্পৰ্টছ এনেকুৱা ব্যক্তি গাঁৱত লুকাই আছে, তেখেতসকলক আমি ষ্টেট লেভেলত, নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত সুবিধা দিয়াৰ বাবে আমি এটা যত্ন কৰিছোঁ। মানে চবকে মানে এনেকুৱা খেলৰ বিষয়ে মানে ওপৰত লৈ গৈ তাৰ কাৰণে আমিও ভাল লাগিছে। আপুনি কি পাইছে খেলত? মই এতিয়া ভলীবল পাইছোঁ। ভলীবল পাইছে। আচ্ছা, বিকাশ চৰকাৰক ধন্যবাদ জনাব। ধন্যবাদ।